ৱেলকাম টু মাই ইউটিউব চেনেল। এতিয়া মই বৰ্তমান আছোঁ বহৰীত মানে কলিতাবাৰত হয়। কলিতাবাৰত গণেশ পূজা চলি আছে। আজি 8ম বাৰ্ষিক গণেশ পূজা। এই গণেশ পূজাত মানে বহুত দান বৰঙণি কৰে। ইয়াত মই আজি আপোনালোক দেখাবলৈ আহিছোঁ। বৰ্তমান মই গণেশ পূজাতে আছোঁ। ইয়াত মানে দীপান্বিতা পাঠক কঁঠালগুৰি টিহুৰ নামবাৰটো চলি আছে, তাকে আপোনালোক দেখাবলৈ গৈ আছোঁ। গতিকে আপোনালোকৰ মোৰ ভিডিঅ'বিলাক সকলোৱে চাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকন দবাই দি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। এটা ভিতৰত যাম, এই ভিতৰত গৈ প্ৰৱেশ কৰিম মন্দিৰটোৰ ভিতৰত। মন্দিৰত কিবা কৰি মন্দিৰটো আপোনাক দৰ্শন কৰিলোঁ, চাই লওক গণেশ মূৰ্তিটো। আৰু ইয়াত সকলো দাতাই মানে ইয়াত দান কৰিছে। মহাভোগ প্ৰসাদ মানে ভোগ দাতাই মানে সকলোখিনি ইয়াত দান কৰিছে। ইয়াত প্ৰচাৰ লগাই ৰখা হৈছে। চাওক এইবিলাক এনেকৈ আমাৰ যিমান 39 মানে এই মণ্ডল আছে আৰু পূজা কমিটিৰ অসম তেখেতে অকণমান এই পূজাখন কেনেকৈ কৰিছে আপোনালোকৰ মাজত ক'ব। আপোনালোকে চাই থাকক, কৈ দিয়ক আপুনি পূজাখন কেনেকৈ হৈছে। আমাৰ পূজাখন আজি এইবাৰ অষ্টম বাৰ্ষিকী এইবাৰ পূজা আমাৰ চলি আছে। আমি কেইজনমান মানে ইয়াত ক্লাব হয় আমাৰ বহৰী কলিতাপাৰা সূৰ্যোদয় ক্লাব প্ৰাংগণত আমাৰ পূজাখন কৰা হয়। আমি আগত কেইজনমান ল'ৰা আমি ইয়াতে বহিছিলোঁ। এই ক্লাবত আমাৰ এটা মনত ভাৱ আহিছিলে যে আমি ইয়াত কিবা এটা কৰিব লাগে। সেইটো কাৰণে আমি মনতে ভাবিলোঁ যে আমি গণেশ পূজা পাতিম। আমাৰ ল'ৰাকেইটা গোটেইকেইটাই এই সহমত হ'ল যে গণেশ পূজা আমি কৰিম। সেইটো কাৰণে আমি গণেশ পূজা পাতিলোঁ। আজি চাওঁতে 8টা বছৰ হ'লে ইয়াত এইবাৰ অষ্টম বাৰ্ষিকী পূজা এতিয়াও চলি আছে আমাৰ। এতিয়া নাম পাৰ্টি আহিছে, দিনত পূজা ভাগ হৈ গ'ল। এতিয়া নাম পাৰ্টি নিমন্ত্ৰিত নাম পাৰ্টি এতিয়া নাম গাই আছে। আৰু অনাগত দিনতো আমি এনেকৈ পূজাখন কৰি যাব পাৰিম বুলি গণেশ বাবাৰ ওচৰত মানে সেৱা জনাইছোঁ। তেখেতে আমাক বল বুদ্ধি গোটেইখিনি দিয়ক, যাতে আমাক সামৰ্থ্যৱান কৰক, আমি যাতে আগলৈকে তেওঁৰ এনেকৈ পূজাখন কৰি যাব পাৰোঁ। এইখিনিয়ে ক'ব লগা। ইয়াত এতিয়া চাহ বিস্কুট দি আছে। সকলোকে মানুহকে চাহ বিস্কুট দিব। ইয়াত যিবিলাক নামত আহিছে সকলো মানুহখিনিকে ইয়াত চাহ বিস্কুট এনেকৈ বিতৰণ কৰা হয়। ইয়াত নাম চলি আছে। চাওক ইয়াত মানে সকলো যিমান মানুহ আহিছে সকলোকে ইয়াত চাহ মহাপ্ৰসাদ মানে দুপৰীয়া দিছে, এতিয়া ৰাতিও দিব। ৰাতি মানে বনাই আছে, ৰেডি কৰি আছে। সকলো মানুহকে নাম চোৱা মানুহখিনিকো দি দিব। এতিয়া চাই লওক ইয়াত ভাত ৰান্ধি আছে, ইয়াত এনেকৈ ৰান্ধি আছে। তাৰপিছত আপোনালোকে সকলো কণ্টেক্ট নম্বৰ ইয়াত কৈ দিয়া। মই মোবাইলত ক'লে ইউটিউবত দি দিম, তুমি অলপ কৈ দিয়া। ইয়াত তোমাৰ এড্ৰেছটো কৈ দিয়া। মোৰ ঘৰ গাঁও দক্ষিণ কাঠালমুৰা, ডাকঘৰ জলখানা, থানা টিহু, জিলা নলবাৰী, অসম। কণ্টেক্ট নম্বৰটো 9132258348। ঠিক আছে।